আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ বৰ্তমান। আজি মই আহিছোঁ এটি খুব ধুনীয়া মন্দিৰলৈ আৰু সেই মন্দিৰটো আছে উদালগুৰি ডিষ্ট্ৰিক্টত আৰু সেই মন্দিৰটো হৈছে হিৰিম্বা বাথৌ মন্দিৰ। ইতিমধ্যে আপোনালোকে আহিছে ইয়াতে বহুতে। আজি সেই মন্দিৰটোৰ পৰিৱেশ মই আপোনালোকক দেখাই আছোঁ। খুব ধুনীয়া পৰিৱেশ হয় সেই মন্দিৰটো। এইটোৱে হৈছে হিৰিম্বা বাথৌ মন্দিৰৰ ভিতৰ চোৱা। আহক আমি ভিতৰলৈ যাওঁ। দেখা পালে এই মন্দিৰটোৰ পৰিৱেশ আচলতে ইমানেই ধুনীয়া, সঁচাকৈ বহুত ধুনীয়া। যেন মন্দিৰ নহয়, যেন এক আশ্ৰমহে। আগৰ দিনৰ ঋষি মুনিবিলাকৰ যেনেকুৱা ইমান ধুনীয়া আশ্ৰম আছিলে, আচলতে কি ক'ম, মই মানে নিজকে ক'বলৈ ভাষা হেৰাই গৈছে। মই যে ফাৰ্ষ্ট টাইম আহিছোঁ এই মন্দিৰটোত, ইমান ধুনীয়া পৰিৱেশ হয়, ইমান ধুনীয়া শান্ত, ইমান ধুনীয়া পৰিষ্কাৰ, গোটেই পৰিৱেশটো মানে কি ক'ম আৰু উপায় নাই। আপোনালোকে যিসকলে আহিছে ইতিমধ্যে গম পাইছে, আৰু যিসকলে অহাও নাই তেওঁলোকে নিশ্চয় আহিব এই মন্দিৰটোলৈ। এবাৰ হ'লেও আহি যাব দেই। সঁচাকৈ আজি আহিলোঁ হিৰিম্বা বাথৌ মন্দিৰলৈ। বহুত ধুনীয়া লাগিলে এই মন্দিৰটোলৈ আহি। বহুত দিনৰ পৰা ভাবি আছিলোঁ এদিন আহিম ইয়াতে, আৰু আজি সেই সুবিধাকণ পালোঁ। আৰু যিসকলে অহা নাই তেওঁলোকেও নিশ্চয় আহিব, বহুত ভাল পাব ইয়াতে আহি। আৰু এতিয়া আমি যাম। আৰু শেহতীয়াকৈ ক'লোঁ যে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। থেংক ইউ।